হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে। আজি আমি যাবলৈ ওলাইছোঁ মা কল্যাণী মন্দিৰলৈ বুলি। বৰঙাবাৰীত আছে। সেইভাগ মন্দিৰত শৰাই দিবলগীয়া আছিলে। বিশেষকৈ প্ৰতি বছৰেই দিয়া হয়। এইবাৰ অকণমান দেৰি হৈছিলে দিয়া, কিয়নো খুৰা ঢুকুৱা 2 বছৰ পাৰ হৈছেহে, সেয়েহে অলপ পিছত দিয়া হৈছে। এয়া দেওসকলক গোটেই চব্জিখিনি দি দিয়া হ'ল। তেওঁলোকে গোটেইখিনি যা যোগাৰ কৰিলে আৰু আমাৰ লগতে খুৰীহঁতৰ ঘৰৰ পৰাও দিছিলে শৰাই। 2খন ঘৰে একেলগে দিছিলোঁ। শৰাই প্ৰসাদৰ লগতে ভোগো দিয়া হৈছিলে। আমি এয়া গোটেইখিনি একেলগে বহি মন্দিৰত কথা বতৰা পাতি থাকিলোঁ। তাৰপিছতে লগতে চাহ তাহ বনাব পৰা ব্যৱস্থা আছে। সকলোৱে মিলি চাহ তাহ খালোঁ। তাৰপিছতে ওচৰতে থকা মা কল্যাণী মন্দিৰ, যিভাগ ডাঙৰ মন্দিৰ, সেইভাগ মন্দিৰলৈ এপাক দৰ্শন কৰিবলৈ বুলি গ'লোঁ। তাতো চাকি তাকি দিয়া হ'ল, প্ৰাৰ্থনা কৰা হ'ল আৰু লগতে প্ৰসাদো খালোঁ তাত। আমি উভতি অহালে তাত মন্দিৰত গোটেইখিনি পূজা পাতল হৈ গ'ল। এয়া ভোগ প্ৰসাদ সকলো